সকলোৱে নিশ্চয় ভাল, মোৰো ভাল আৰু ভীমমূলক লৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ লগতে অলপ ফুৰি গৈ আহোঁগৈ। ব্ৰহ্মপুত্ৰ নদীৰ কাষত যাম। বিশ্বনাথ ঘাট বুলি কয়। অলপমান দেখুৱাম আৰু পৰিৱেশটো চাব, আপোনালোকে চাই কৰি জনাব কেনেকুৱা পালে। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বিন্দাছ। টাইম 2:05 বিন্দাছ। এতিয়া যাব ওলাইছোঁ, গৈ থাকোঁ মোৰ লগতে আপোনালোকো ব'লক। এতিয়া ওলাই আহিলোঁ, টাইম চাওক 2:10 হৈছে। বিন্দাছ গৈ থাকক আৰু ৰাস্তা এফালে বেয়া, গৈহে আছোঁ। ভকত এইফালে ভকত আহি আছে পিছত। বাগান চাওক না, পেণ্ডেল মাৰি মাৰি আৰু দেই লাইফটো পেণ্ডেল মাৰি থাকোঁতে যাব। স্পীড মানে লাহে লাহে গৈ আছোঁ। স্পৰ্টিং ওলাকে পিন্ধিছোঁ দেই। মানুহে যি ভাবে আৰু ভাল বুলি ক'লেও ক'ব, কমেণ্টত ক'বচোন এনেকৈ পিন্ধিলে ভাল লাগে নে বেয়া লাগে। এইফালে ভকতৰ লাজ বুলি ঘাটলৈ যোৱা ৰাস্তা আহি পাই গ'লোহি। বিন্দাছ গৈ আছে আৰু গৈ থাকক, ইয়াতে বহি ল'ব দেই। ভিউজ চাওক না, ৰ'ব বেক কেমেৰা নজৰা চাওক না, কিমান সুন্দৰ। আহি গ'লোঁ, মনটোৱে ভাল লাগি গ'ল। বিন্দাছ টুলুঙা নাৱত বহি লওঁ। আজি ফাৰ্ষ্ট টাইম টুলুঙা নাৱত বহি ল'লোঁ। নাৱৰ পৰা নামি আহি গ'লোঁ দ্বীপৰ ওপৰত। এইফালে মন্দিৰ আছে, মন্দিৰত যাওঁ, মোৰ লগতে গৈ থাকক বিন্দাছ। দেখিবলৈ জকো এটা হৈ আছোঁ, এইফালে স্পৰ্টিং উল্টাকৈ পিন্ধি আছোঁ। একো নাই, গৈ থাকিলে হৈছে আৰু। এইফালেতো মন্দিৰ হয়, কিন্তু কি মন্দিৰ নাজানো, বন্ধ কৰি থৈছে। আৰু আগলৈ দুটামান আছে, ব'লক চাওঁগৈ। মাজে মাজে যাম আৰু এতিয়া। বিশ্বনাথ ঘাটটো ইমান ডাঙৰ নহয়, এটা সাধাৰণ দ্বীপ হয়। তাতে দুটা মন্দিৰ আছে, চাওঁ ব'লক। এটা শ্ৰীকৃষ্ণৰ মন্দিৰে হ'ব, মন্দিৰ আছে। চাওঁগৈ আৰু ভালকৈ আপোনালোককো দেখুৱাওঁ। আহিলোঁ, কিন্তু ক'ব গ'লে ৰাতিপুৱাৰ পৰা গা ধোৱা নাই। এনেকুৱা ধৰণৰ কথা, কোনো প্লেনিং নাছিলে। মোৰ ভকতে ক'লে যাওঁ ব'লা, মই ক'লোঁ নাযাওঁ। সি ক'লে আকৌ এবাৰ যাওঁ ব'লা, ব'লা তেন্তে গুচি আহিলোঁ। ঘাট পাই গ'লহি। তাৰপিছত আহিলোঁ যেতিয়া আৰু অলপমান দেখুৱাওঁ ন আপোনালোকক। চাওক, সেৱা কৰিবলৈ সোমাব নোৱাৰোঁ, কাৰণ কেলৈ গা ধুই অহা নাই। গৈ থাকক আৰু মোৰ লগতে গৈ আছোঁ। সেইফালে ৰিজৰ্ট এখন আছে, কিবা নামটো পাহৰি দেখিছোঁ ৰিজৰ্টখন, কি ৰিজৰ্ট আছে। এতিয়া এইপিনেদি তলেদি নামি যাব লাগিব। সেয়া ব'লক মোৰ লগতে। চেণ্ডেলটো থাকি আহিছে আৰু আমি আহিলোঁ। চেণ্ডেলটো থাকি গৈছিলে, পিন্ধি কৰি ল'লোঁ। ৰিজৰ্টখন আছে, ৰিজৰ্টখনৰ ফালে যাওঁ, গৈ থাকক আৰু। সেইখন দেখুৱাই আছোঁ বেক কেমেৰা। ৰিজৰ্ট দ্বীপটোৰ মাজত আছে। তাকো জাহাজ মানে কি বুলি ক'ম আৰু, নাৱৰ ওপৰতে আছে সেইখন। শংখ বাহন বুলি আছে। নোসোমাওঁ আৰু মন্দিৰকেইটাত যাওঁ ন, চব অলপ অলপ দেখুৱাইছোঁ। আৰু সিফালে নদীখন পাৰ হ'লে কাজিৰঙা, মানে গোলাঘাট ডিষ্ট্ৰিক্ট, মোৰ ঘৰ পাই যামগৈ। ৰিজৰ্টত আহিবলৈ ভাল হ'ব, থাকিবলৈ। আহিম কেতিয়াবা, দেখুৱাম। বহুত দিন আছে, মানে টাইম আছে ন। নদীৰ কাষত আহিলে এনেকুৱা ধৰণৰ এটা বস্তুত যাব মন যায়। নদীৰ মাজত যে বালিচৰ পৰি আছে, তাত যাব বহুত মন আছে, কিন্তু এদিন নহয় এদিন যাম। নিশ্চয় ভিডিঅ' পাব আপোনালোকে। আহি থাকক লগে লগে আৰু বিন্দাছ। খোজকাঢ়ি হাবি জংঘল। কৈছোঁৱে ন, দ্বীপটো ইমানো ডাঙৰ নহয়, এটা সৰু সাধাৰণ দ্বীপ হয়। 3টা নে কেইটা মন্দিৰ আছে, সেয়াই আৰু এইফালে ৰিজৰ্ট, কিবা কিবি ৰিজৰ্টখনত চাহ বাগান এখনো আছে। চাহ বাগানখনো অলপমান দেখুৱাম আপোনালোকক। চাহ বাগানখন ইমানো ডাঙৰ নহয়, হয় আৰু আছে ন দ্বীপটোৰ মাজত কিবা এটা।
আহি থাকক। এইফালে চাহ বাগানখন অলপমান দেখুৱাম। আহক বিন্দাছ লগত আহি থাকক। এইখন চাওক, ইমান ডাঙৰ নহয়, সৰু এটা সাধাৰণ দ্বীপ হয়। দ্বীপটোৰ মাজত চাহ বাগানখন আছে আৰু এখন ইফালে আছে। বিন্দাছ দৌন থকা হাত ওপৰৰ পৰা দেখুৱালোহেঁতেন। আহি পাইছোঁহি মানে ওচৰলৈকে গৈ আছোঁ। চাব আৰু এইফালে তলা লগাই থৈছে। জংঘলৰ মাজে মাজে আহি আছোঁ। চাওক না, কি ক'ম আৰু, মানে ক'বলৈ ভাষা নাই, ইমান সৌন্দৰ্যতা। এই শিলটোতে এটা মানে গণেশৰ মূৰ্তিটো বনাই থৈছে মানে ৰং কৰি থৈছে। ইয়াত দেখিছে, এইফালে পানীয়ে মানে দ্বীপ হয় ন, তাৰ মাজতে মন্দিৰটো আছে। বানপানী হ'লে পানীয়ে পানী নাপায়, সুধিম ককাজনক। ইয়াৰ যেতিয়া হয়, ইয়াৰ হয় বা নহয় সেইটো নাজানো। এইফালে মধুৰি আছে, মধুৰি খাই যাব লাগিব। ককাজনক মন্দিৰটোৰ ওপৰত সুধিম অকণমান। ককা, মন্দিৰটোৰ ওপৰত অকণমান আপুনি কৈ দিয়ক। মানে পানী হ'লে চাগে ডুবটো নাযায় ন? মানে এইটো কিমান চনৰ পৰা আছে? এইটো মই জনাত 2013ৰ পৰা ইয়াত মই আছোঁ আৰু 2013ৰ পৰা ইয়াত মানে এনে স্থাপিত বহুত আগৰ পৰাই আছিল পুৰণা মন্দিৰটো। কিন্তু মাজতে চব জংঘল হৈ আছিলে, মানে পূজা চূজা চলা নাছিলে। তেতিয়া আমাৰ ছাৰ এই গ্ৰীণ আছিয়ানৰ মালিকে মানে ইয়াত সপোন দেখিলে, ইয়াত যে নাগ দেৱতা দেখিলে বোলে। আৰু আহোঁতে ইয়াত শিল আৰু এই তাত কুণ্ডত পানী আছে, এই তাত দেখি পেলাই মানে মন্দিৰটো বনাই দিলে। এতিয়া নাগেশ্বৰ বুলি জনাজাত আৰু ন। আপোনাৰ শৰাই হাতকৈ চাগে মানুহে দিবলৈ আহে ন, ৰাতিপুৱা আৰু সন্ধিয়া টাইমত খোলা যায় ন? ঠিকে আছে, এইফালে ককাক লগ পালোঁ। আৰু ইয়াতে কেইটা মন্দিৰ আছে? আগতো এটা পাইছিলোঁ, সেইটো মন্দিৰ আৰু এটা আছে ধাৱাৰ আগত আছে, সেইটো বাৰু ব্যক্তিগত ন, সেইকাৰণে বন্ধ হৈ আছে। সেইটো বন্ধ হৈ আছে। আৰু আগত আছে উমা মন্দিৰ আৰু বাগেশ্বৰী মন্দিৰ। কোনটো চাইডত গ'লে পাম? সিটো চাইডত আছে ন? গ'লে পাই যাব। ককাজনক সুধিলোঁ। মন্দিৰটোৰ ওপৰত ক'লে অলপমান, ইমানো যি জানে আৰু ন। আমিতো গোলাঘাটৰ মানুহ হয়, ইয়াত আহি আছোঁহি, চাব আহিছোঁ, সুধি লৈছোঁ। এতিয়া মধুৰি খাম, আছে নাই জানো। বিন্দাছ। এইফালে দেখিছে পিছ চাইডে মধুৰি গছ, মধুৰিআম পাই গ'লোঁ। টেষ্টি। ওলা বগৰী খাই দেখিছে না, গছ কেনেকৈ জোকাৰিছে। হ'লে সোমাই আহিলোঁ, মানে সোমাই আহোঁতে কল এটা আহি গ'ল, চ' দেখুৱাব নোৱাৰিলোঁ। শিল আছে, শিলৰ ওপৰত অকণমান ফটো মাৰি লওঁ। এইফালে শিল এটা সংৰক্ষণ কৰি থৈছে। তাত এটা বস্তু দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। শিলত দেখিছে শিলালিপি বুলি কয় যে, এইবোৰ শিলত মানে শিলালিপি কৰি থৈছে। শিলটোত মানে লিখি পেলাই সংৰক্ষণ কৰি থৈছে। এইটো গণেশৰ মূৰ্তি হয় নেকি? সেয়া চাওক কিমান সুন্দৰকৈ থৈছে। এয়া এইফালে দেখিছে, এইফালে কিবা লিখি থৈছে। পুৰা আল্টিমেট জেগা, কৈছোঁ নহয়। জেগা মানে ভাবিব নোৱাৰা এটা জেগা হয়, ইমানে ধুনীয়া সৌন্দৰ্যতা। আহিলে আহি থাকিম লাগে। চাওক কিমান ধুনীয়াকৈ সূৰ্যটো ডুব যাওঁ হৈছে, মানে চায়ে কিবা এটা ভাল লাগিছে। আল্টিমেট। ভিডিঅ' চাব আপোনালোকে, চাই জনাব কেনেকুৱা পালে। লাইক কমেণ্ট শ্বেয়াৰ কৰিব, যিমান পাৰে একদম শ্বেয়াৰ কৰি দিয়ক। 1K হ'বগৈ লাগে। আৰু যদি ভিডিঅ'ত কিবা ভুলো হ'ব পাৰে, তাৰ কাৰণে ক্ষমা খুজিছোঁ। আপোনালোকে নিজৰ বুলি আদৰি ল'ব, আৰু ক'ত কি ভুল হৈছে ক'ব। কিছুমান মানে কথা ভুল হৈছে, তাৰ কাৰণে ক্ষমা খুজিছোঁ। আৰু ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, 1K বনাই দিয়ক। কি ভুল হৈছে, কেনেকৈ কথা ক'লে ভাল হয়, কেনেকৈ দিলে ভাল পায়, আপোনালোকে কমেণ্ট বক্সত জনাবচোন, তেতিয়াহে ভিডিঅ' দি ভাল লাগে। ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, টাটা। নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই